আজিৰ টপিকটো হ'ল যে আপুনি যেতিয়া টোপনি মাৰে তেতিয়া আপোনাৰ ব্ৰেইনে কি কৰে, তেতিয়াও আপোনাৰ ব্ৰেইনেও কি টোপনি যায় নেকি আপোনাৰ লগত? বলক আমি এই বিষয়ে জানি লওঁ। আপুনি যদি ভাবিছে যে আপোনাৰ লগতে আপোনাৰ ব্ৰেইনেও টোপনি যায়, আপোনাৰ মগজুৱেও টোপনি যায়, তেনেহ'লে আপুনি ভুল। কাৰণ আপোনাৰ ব্ৰেইনে টোপনি নাযায়। আপুনি যেতিয়া টোপনি যায় তেতিয়াও আপোনাৰ ব্ৰেইনে কিবা নহয় কিবা এটা কাম কৰি থাকে। কিন্তু কি এনেকুৱা কাম কৰে যিটো আপুনি নাজানে যে আপোনাৰ ব্ৰেইনে কাম কৰি আছে? আপোনাৰ ব্ৰেইনে যিকোনো কাম কৰিলে আপুনি সেইটো জানে। যদি আপোনাৰ ব্ৰেইনে কিবা ভাবি থাকে তেতিয়াহ'লে আপুনি এইটো জানিব, আপুনি ভাবিব, ব্ৰেইন মানে আপুনি ভাবিব যে এইটো ভাবি আছোঁ। কিন্তু টোপনি যোৱাত যেতিয়া আপুনি টোপনি যায় বা সপোন নাহিলে আপুনিতো একো ফিল কৰিব নোৱাৰে যে আপুনি কিবা কৰি আছে। আপোনাৰ কোনো ফিলিংছেই নাই মানে টোপনিত। কিন্তু ব্ৰেইনে তেতিয়া কি কৰে? কিবা নহয় কিবাতো কাম কৰে। আপুনি যেতিয়া শুই থাকে, টোপনি যায়, তেতিয়া আপোনাৰ ব্ৰেইনে চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেমৰ পৰা ৱেষ্টবিলাক একেবাৰে ক্লিন কৰে। আপুনি গোটেই দিনে ঘূৰি ফুৰে, বহুত কিবা কিবি ভাবি থাকে, যাৰ ফলত কিছুমান ব্ৰেইনত এনেকুৱাও কিছুমান বস্তু জমা হয় মগজুত যিবিলাক আপোনাৰ দৰকাৰ নাই, মানে অপ্ৰয়োজনীয় বহুত কিবা তথ্য জমা হৈ থাকে, বহুতো অপ্ৰয়োজনীয় থাকে যিবিলাক আপোনাৰ ব্ৰেইনে কি কৰে, আপুনি যেতিয়া টোপনি যায় তেতিয়া ৰিফ্ৰেছ কৰে, একেবাৰে ক্লিন কৰি দিয়ে। গোটেই দিনত ব্ৰেইনত জমা হোৱা টক্সিক বাই প্ৰডাক্টছবিলাকক ব্ৰেইনে আপুনি যেতিয়া টোপনিত থাকে তেতিয়াহে ক্লিন কৰে। আৰু আপুনি টোপনিৰ পৰা উঠাৰ পিছত একেবাৰে ৰিফ্ৰেছ হৈ যায়, একদম ফ্ৰেছ মাইণ্ডত থাকে। তাৰ কাৰণ হ'ল সকলো টক্সিক বাই প্ৰডাক্টছবিলাক যিবিলাক অপ্ৰয়োজনীয় তথ্য এইবিলাক কি কৰে, আপুনি যেতিয়া টোপনি যায় তেতিয়া ব্ৰেইনে এইবিলাক ক্লিন কৰি দিয়ে, যাৰ কাৰণে আপুনি টোপনিৰ পৰা উঠাৰ পিছত একেবাৰে ফ্ৰেছ ফিল কৰিব পাৰে। আৰু ব্ৰেইনৰ এনেকুৱা বহুতো ফেক্ট আছে যিবিলাক আমি পৰৱৰ্তী ভিডিঅ'সমূহত জানিম। আপুনি যিবিলাক জানি এটাই কথা ক'ব, ৱাও, দ্যাটছ এমেজিং।